তই ইয়ালৈ আৰে মোৰ চালে ডুবা কৰি তোৰ হেঁপাহ পলোৱা নাই আৰু কি কৰিবলৈ বাকী আছে আৰু কি কৰিবি তাই ভালে ভালে ইয়াক অসুবিধা নোপোৱা আমাৰ চকুৰ ভাবা এই মুহূৰ্তত নোৱাৰি যাবলৈ পোৱা আমাৰ এই ঘৰখনৰ কাৰণে মাজনীৰ কাৰণে এটা ডাঙৰ ডাঙৰ অভিশাপ হৈ আহিছে এই অভিশাপটো পাই চাই থাকিব নোৱাৰো এই ঘৰখনৰ কাৰণে এটা দুৰ্যোগৰ সময় এনে এটা সময়ত তেওঁলোকৰ ধৈৰ্যৰ পৰীক্ষা ল'বলৈ যোৱাটো ভাল কথা নহয় তই চাই গৈছে তোক কোনে টাৰ্গেট কৰিছিল না কমচে কম তইতো জানো বুলিছো কাৰ কাৰ হাত আছে সব প্রশ্নের উত্তর এটাই অবিনাশ এই পানি খাবলৈ কেন তই টাৰ্গেট আছিল লগতে অপৰাধীও এজনী গান গাই ভাল পোৱা ছোৱালীয়ে তাইৰ কণ্ঠটো হেৰুৱাবলগীয়া হ'ল কাৰ বুলি কাৰ পিছল সেইবোৰ বিচাৰ কৰি থাকি একো লাভ নাই মই নিজে গৈ আপোনাৰ ওচৰত চাৰেণ্ডাৰ কৰিম সমস্ত দুখ স্বীকাৰ কৰিম আপুনি এনেকুৱা এখন যোদ্ধাৰ চাৰ্জশ্বিট বনাওক যিখন পঢ়ি কোৰ্টে মোক চিধাই ফাঁচীৰ হুকুম দিয়ে আঘাত কৰিছে তাৰ পাছতো মোৰ মুখেদি সেই নীলকান্ত হাজৰিকাৰ নামটো নোলাল নহয় ইমানেই নাম লৈ কি লাভ আছে চাহাব নাম লৈ কি লাভ মই নাম ল'লেতো সিহঁত অপৰাধী হৈ নাযায় মই নাম লোৱাৰ কাৰণে আইনেও সিহঁতক শাস্তি দিবলৈ নাযায় বিশ্বাস কৰক চাহাব কাৰোবাক শাস্তি দিয়া কাৰোবাক প্ৰতিশোধ লোৱা সেইবোৰ চিন্তা কৰিব পৰা অৱস্থাত বৰ্তমান মই নাই মই যিখন জাহাজৰ কেপ্টেইন আছিলো জাহাজখন এতিয়া ডুবু অৱস্থা এই জাহাজখন ৰক্ষা কৰাটোৱে মোৰ প্ৰধান লক্ষ্য বাকী চব